নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ গভৰ্ণমেণ্ট স্কুলৰ ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞানৰ অধ্যায় ৭ উদ্ভিদৰ বিষয়ে জানো আহা। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে যিসকলে ভিডিঅ'টো চাই আছা তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা, লগতে প্ৰশ্ন উত্তৰসমূহ লিখাৰ ব্যৱস্থা কৰিবা। হ'ব? অনুশীলনীৰ মাজলৈকে আহিছোঁ চোৱা বাৰু। ১ নম্বৰ কি দিয়া আছে? তলৰ বাক্যবোৰত থকা ভুল তথ্য শুদ্ধ কৰা আৰু পুনৰ তোমাৰ টোকা বহীত লিখা। হয়, ভুল বাক্যটো শুদ্ধ কৰিব দিছে আৰু টোকা বহীত তোমালোকৰ লিখিব দিছে দেই। ইয়াত দিয়া আছে ক, খ, গ, ঘ, ঙৰ প্ৰথম চ। কুৱেশ্যনকেইটা তোমালোকে বাৰু পঢ়ি ল'বা। এইকেইটা দিয়া আছে কুৱেশ্যন, হয়। মই ইয়াত এনচাৰকেইটা দিছোঁ চাবা। ক নম্বৰ, শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে। খ নম্বৰ, গা গছে গছক থিয় কৰি ৰাখে। গ নম্বৰ, কাণ্ডই পাতলৈ পানী পৰিবহণ কৰে। ঘ নম্বৰ, এপাহ ফুলৰ অংশবোৰ হৈছে বেটুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ। ঙ নম্বৰ, যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন তেতিয়াহ'লে পাহিবোৰ সংলগ্ন হৈ নাথাকিবও পাৰে। প্ৰথম চ, এপাহ ফুলৰ পাহিবোৰ সংলগ্ন হ'লেও গৰ্ভকেশৰ পাহিৰ লগত সংলগ্ন হৈ নাথাকে। এইকেইটা হৈছে ১ নম্বৰৰ এনচাৰ। ইয়াৰ পিছত আহিছোঁ চোৱা ২ নম্বৰ, যে তালিকা 7.3ত অধ্যয়ন কৰা অনুসৰি অংকন কৰা। কি কি অংকন কৰিব দিছে? ক নম্বৰ, এখিলা পাত। খ নম্বৰ, এথোপা মুখ্য মূল আৰু গ নম্বৰ, এপাহ ফুল। হ'ব? এইকেইটা বাৰু মই তোমালোকক কিতাপতে দেখাই দিছোঁ চাবা। প্ৰথমটো আছে এখিলা পাত, হয়। এইটো হ'ব ইয়াৰে চিত্ৰ, এখিলা পাতৰ চিত্ৰ। হ'ব? তোমালোকে এইটো মানে বহীত লিখি ল'বা বা আঁকি ল'বা। তাৰপিছত আছে এথোপা মুখ্য মূল, হয়। এইটো হ'ব চিত্ৰটো হ'ব তোমালোকৰ এইটো মুখ্য মূল, হয়। প্ৰথম চিত্ৰটোৱে হ'ব তোমালোকৰ মুখ্য মূলৰ চিত্ৰ, এইটো হ'ব। এইটো হ'ব তোমালোকৰ মুখ্য মূলৰ চিত্ৰ হ'ল। এবাৰ আছে তোমালোকৰ এপাহ ফুল। এপাহ ফুলৰ চিত্ৰ কোনটো হ'ব? তোমালোকৰ এইটো হ'ব এপাহ ফুলৰ বিভিন্ন অংশসমূহৰ চিত্ৰ। এইটো যিটো পৰীক্ষাত তোমালোকৰ প্ৰত্যেকবাৰ আহি থাকে, হয়। এতিয়া আজি চোৱা ৩ নম্বৰ কি দিয়া আছে? তোমালোকৰ ঘৰত বা ঘৰৰ ওচৰে পাজৰে দীঘল কিন্তু দুৰ্বল কাণ্ড থকা উদ্ভিদ দেখা পাইছানে? ইয়াৰ নাম লিখা। তোমালোকে ইয়াক কোন শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবা? চাবা। ৩ নম্বৰ, দীঘল কিন্তু দুৰ্বল কাণ্ড থকা উদ্ভিদ অপৰাজিতা, লাও, জিকা, কেৰেলা, ভেদাইলতা ইত্যাদি। এই উদ্ভিদসমূহ লতাজাতীয় শ্ৰেণীত অন্তৰ্ভুক্ত। এইটো হ'ব এনচাৰটো হ'ল। এবাৰ আছে ৪ নম্বৰ চোৱা। ৪ নম্বৰ কি দিয়া আছে? উদ্ভিদৰ কাণ্ডৰ কাম কি? এইটো হৈছে ৪ নম্বৰ কুৱেশ্যন, হয়। চাবা, মই কি দিছোঁ? উদ্ভিদৰ কাণ্ডই শিপাৰ পৰা পানী পাতলৈ পৰিবহণ কৰে। এইটো হৈছে উদ্ভিদৰ কাণ্ডৰ কাম। উদ্ভিদৰ শিপাৰ পৰা পানী কি কৰে? পাতলৈ পৰিবহণ কৰে। হ'ল? এবাৰ আছে ৫ নম্বৰ চোৱা। তলৰ কোনবোৰ পাতত থকা জালশিৰা বিন্যাস দেখিবলৈ পোৱা যায়? ইয়াত কেইটামান দিয়া আছে, ঘেঁহু, তুলসী, গোমধান, ঘাঁহ, ধনিয়া, জবা ফুল। এইকেইটাত কোনকেইটাত আমি জালশিৰা বিন্যাস দেখিবলৈ পাম সেইটো আমাক উল্লেখ কৰিব দিছে। চাবা, জালশিৰা বিন্যাস আমি ক'ত ক'ত পাম? তুলসী, ধনিয়া আৰু জবা ফুল। এইকেইটাত আমি কি পাম? জালশিৰা বিন্যাস পাম। হ'ল? এবাৰ চোৱা, তাৰপিছত আছে ৬ নম্বৰ কুৱেশ্যন। যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্ছমূলযুক্ত হয় তেতিয়াহ'লে তুমি এই উদ্ভিদজোপাৰ পাতত কেনেকুৱা শিৰাবিন্যাস দেখিবলৈ পাবা? চাবা, কি দিছোঁ মই ইয়াত? যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্ছমূলযুক্ত হয় তেতিয়া উদ্ভিদজোপাৰ পাতত সমান্তৰাল শিৰাবিন্যাস দেখিবলৈ পাওঁ। হ'ব? ইয়াৰ পিছত আছে ৭ নম্বৰ চোৱা। যদি এজোপা উদ্ভিদৰ পাত জালশিৰা বিন্যাসযুক্ত হয় তেতিয়াহ'লে ইয়াৰ শিপা কোন প্ৰকাৰৰ হ'ব? চাবা, ৮ নম্বৰ দিছোঁ। যদি এজোপা উদ্ভিদৰ পাত জালশিৰা বিন্যাসযুক্ত হয় তেতিয়াহ'লে ইয়াৰ শিপা মুখ্য মূল হ'ব। এইকেইটা লিখি ল'বা। হ'ল? ইয়াৰ পিছত আহিছোঁ তোমালোকৰ চোৱা ৮ নম্বৰ কুৱেশ্যন, যে এখিলা কাগজত থকা পাতৰ সাজ চাই গছজোপাত মুখ্য মূল আছে নে গুচ্ছমূল আছে কোৱাটো তোমাৰ পক্ষে সম্ভৱপৰ হ'বনে? এইটো হৈছে ৮ নম্বৰ কুৱেশ্যন। চাবা, ইয়াত মই এনচাৰটো দিছোঁ যে
এখিলা কাগজত থকা পাতৰ সাজ চাই গছজোপাত মুখ্যমূল আছে নে গুচ্ছমূল আছে কোৱাটো সম্ভৱ কিয়নো যিবোৰ উদ্ভিদৰ পাত জালখিলা বিন্যাসযুক্ত সেইবোৰত মুখ্যমূল আৰু যিবোৰ পাতৰ সমান্তৰাল শিৰা বিন্যাস সেইবোৰ উদ্ভিদৰ শিপা গুচ্ছমূল হৈছে এইটো আছিল ৮ নম্বৰ কুৱেশ্যন ইয়াৰ পিছত আছে তোমালোকৰ চোৱা ৯ নম্বৰ কুৱেশ্যন কি দিয়া আছে ফুলৰ বিভিন্ন অংশৰ নাম লিখা এইটো হৈছে ৯ নম্বৰ কুৱেশ্যন চাবা ফুলৰ বিভিন্ন অংশসমূহ হ'ল পুংকেশৰ গৰ্ভকেশৰ বেটুপাত পাহি গৰ্ভদণ্ড গৰ্ভমুণ্ড গৰ্ভাশয় ঠাৰি ইত্যাদি এইকেইটা আছে ফুলৰ বিভিন্ন অংশ হ'ল ইয়াৰ পিছত আছে চোৱা 10 নম্বৰ কি দিয়া আছে তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা তাৰ ভিতৰত কোনবোৰত ফুল আছে হয় এইকেইটা আমাক চোৱা কুৱেশ্যনটো তোমালোকে পঢ়ি ল'বা মই ইয়াত এনচাৰটোহে দিছোঁ আৰু দেই চাবা ফুল থকা উদ্ভিদ চাবা মই কোনকেইটা দিছোঁ জলকীয়া বিলাহী তুলসী আম জামু মধুৰিআম ডালিম অমিতা কল নেমুটেঙা বাদাম ইত্যাদিত ফুল দেখিবলৈ পোৱা যায় হ'ব ইয়াৰ পিছত চোৱা 11 নম্বৰ কুৱেশ্যন কি দিয়া আছে উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে প্ৰক্ৰিয়াটোৰ নাম লিখা চোৱা কি দিছোঁ মই এনচাৰ উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াটোৰ নাম সালোক সংশ্লেষণ এইটো সকলোৱে জানা হয়নে এইটো তাৰপিছত চোৱা আছে 12 নম্বৰ চোৱা ফুলৰ কোন অংশত তোমালোকে গৰ্ভাশয় দেখা পোৱা এইটো হৈছে 12 নম্বৰ কুৱেশ্যন হয় চাবা ফুলৰ গৰ্ভকেশৰত গৰ্ভাশয় দেখা পোৱা যায় ফুলৰ গৰ্ভকেশৰত গৰ্ভাশয় দেখা পোৱা যায় ইয়াৰ পিছত আছে লাষ্ট 13 নম্বৰ কুৱেশ্যন চোৱা বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ নাম লিখা চোৱা 13 নম্বৰ দেই বেটুপাত সংলগ্ন ধতুৰা জবা ফুল আৰু বেটুপাত পৃথককৈ থকা কি হ'ব আমাৰ গোলাপ তগৰ এইকেইটা আছিল তোমালোকৰ আজিৰ অধ্যায় 7ৰ প্ৰশ্ন উত্তৰসমূহ গতিকে যিসকলে ভিডিঅ'টো চাইছা তোমালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা যাতে পুনৰ আগৰ যিবিলাক ভিডিঅ' দিয়া যায় সেইবিলাক তোমালোকে যাতে দেখিবলৈ পোৱা হ'ব